যদি আপুনি এই 7টা কথা মনত ৰাখে তেনেহ'লে জীৱনত আপুনি বহুত আগুৱাই যাব পাৰিব। আমি ভাগ্যৰ ওপৰত ভৰসা কৰি কেতিয়াও বহি থাকিব নালাগে, কাৰণ কিয়নো ভাগ্যত তেওঁলোকৰ থাকে যিসকলৰ হাত নাথাকে। সেইকাৰণে হাতৰ ৰেখাৰ ওপৰত ভৰসা কৰি কেতিয়াও বহি নাথাকিব। এই পৃথিৱীত সকলোতকৈ ডাঙৰ গুৰু হৈছে সময়। সময়ে আমাক যিবোৰ শিকাব সেয়া কোনো গুৰুৱে শিকাব নোৱাৰে। যিদিনাখনে আপোনাৰ কামটো আপোনাৰ মুডতকৈ বেছি ইম্পৰ্টেণ্ট হৈ যাব, সেইদিনাখন আপোনাৰ সফল হোৱাত কোনো ৰখাব নোৱাৰিব। কাৰণ কিয়নো যদিহে আজি আপোনাৰ মন বেয়া লাগিছে বুলি আপোনাৰ কাম কৰি নাযায়, সেইদিনাখন আপুনি সফল হোৱাৰ পৰা এখোজ পিছুৱাই আহিব। সেইকাৰণে আপোনাৰ মন ভাল লাগক বা বেয়া লাগক, আপোনাৰ জৰুৰী কাম আপুনি কৰি যাব। এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ মানুহ কোন জানেনে? এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ মানুহ সেইজনেই যিজনে নিজৰ ওচৰত বহি থকা মানুহজনক সৰু বুলি অনুভৱ কৰিব নিদিয়ে। যিটো বস্তু আমি সহজতে পাই যাওঁ সেইটো বস্তু বহুত দেৰিলৈকে নাথাকে, আৰু যিটো বস্তু বহুত দেৰিলৈকে থাকে সেইটো বস্তু খুব সহজতে পোৱা নাযায়। যেতিয়া আপোনাৰ জেব বহুত টকাৰে ভৰি থাকে, সেই টকাই আপোনাক বেয়া পথলৈ নিব পাৰে। কিন্তু যেতিয়া আপুনি খালী জেবত থাকিব, সেই সময়খিনি আপোনাক যিটো শিকাব সেইখিনি কথা কোনো কিতাপৰ পৰা আপুনি শিকিব নোৱাৰিব। আপুনি এই পৃথিৱীখনক যেনেকুৱা চশমা দি চাব, এই পৃথিৱীখন আপুনি সেনেকুৱাই দেখিব। যদি আপুনি এই পৃথিৱীখন হালধীয়া ৰূপত চাব বিচাৰিছে, তেনেহ'লে আপুনি হালধীয়া চশমা পিন্ধি